ইয়াৰ পৰা আহিলে জাষ্ট আপুনি ৰিপৰ্টটো চাব। হেই গুড মৰ্নিং গাইজ, আজি এটা নতুন ব্লগৰ কাৰণে ওলাই দিছোঁ। আজি আমি ক'ৰবাত যাম ফুৰিব। চ' আমি যাম শ্বিলং চাইড। এতিয়া জেগাটো নকওঁ একজেক্টলি আমি ক'ত যাওঁ, আপোনালোকৰ কাৰণে ছাৰপ্ৰাইজ আছে। বহুত ভাল পাব জেগাটো। আজি 2 বছৰ পিছত আমি ঘূৰিব যাই আছোঁ। আপোনালোকেও চাগে সেইটো জেগা এনজয় কৰিব। আমাৰ লগত আপোনালোকে বনি থাকক ৰাতিপুৱাই পুৱাই। গুড মৰ্নিং চবকে, অল অফ ইউ। চ' আহক আমাৰ লগত যাওঁ। এতিয়া আমাৰ ফ্ৰেণ্ডক ৰখি আছোঁ, ফ্ৰেণ্ড আহিলে আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম আৰু। আই হোপ আপোনালোকে আমাৰ ফ্ৰেণ্ডবোৰ আহি পালে। এতিয়া আমি ষ্টাৰ্ট কৰিছোঁ বাইক। এতিয়া আমি খানাপাৰা চাঞ্চবিনৰ ওচৰত আছোঁ। তো ইয়াৰ পৰা চিধা যাওঁগৈ আমি। একেবাৰে আগত আপোনালোকৰ ৰাস্তাটো দেখাম, ঠিক আছে বাই। চকুৰ আগত আন। আমি আহিলোঁ। আমি বৰ্তমান শ্বিলং সোমালোঁ। আমি টল গেট ক্ৰছ কৰি সোমালোঁ, কিন্তু আমি ইয়াতে পাছ ল'ব লগা হৈছে। আমি কৰোণা ছেকেণ্ড টেষ্ট লৈছোঁ। এইবোৰ মানে চব চাই লয়, ছেফটি বহুত মেজৰিটি ইহঁতে পালন কৰে। চ' আমি এতিয়া পাছ লৈ গ'লোঁ। পাছ লৈ আমি ইয়াৰ পৰা চিধা শ্বিলং যাম। তো আপোনালোকে আহিলে ডাইৰেক্ট পলাই নাযাব, বিকজ ইয়াৰ পৰা যদি পলাই যায় আগত বা পুলিচ চুলিচ ৰখি থাকিব, আপোনালোকৰ কাৰণে বহুত প্ৰব্লেম ক্ৰিয়েট হ'ব। চ' আপোনালোকে আহিব, ধুনীয়াকৈ আহিব। আপোনালোকৰ যিবোৰ আই ডি আছে চববোৰ ভালকৈ আনিব। আৰু আপোনাৰ ক'ভিড যদি টেষ্ট কৰিছে ছেকেণ্ড ড'জ, তেনেহ'লে বিন্দাছ আহিব। যদি আপোনালোকে ক'ভিড টেষ্ট কৰা নাই ছেকেণ্ড ড'জ, তেনেহ'লে আপোনালোকে এইফালে আহি আকৌ পলোৱাৰ এইবোৰ ঠাণ্ডা নকৰিব। এনেকুৱা কৰিলে আগত ধৰিলে আপোনালোকৰ বহুত প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে। চ' একো নাই, আমাৰ বাৰু হৈ গ'ল, আমাৰ একো প্ৰব্লেম নাই। আমি আপোনালোকে যেতিয়া ওলাই যাম লগ পাম।
এই আমি আহি পালোঁ কিবা খাবৰ কাৰণে, ৰাতিপুৱা নাস্তা কৰিবৰ কাৰণে সোমাওঁ। উমিয়াং সোমাইছোঁ আমি। উমিয়াং বৰ্ড চাইছোঁ, উমিয়াং পালোঁহি। আমি বহুত লাহে লাহে আহি আছোঁ কাৰণ ফাৰ্ষ্ট কথাটো শ্ল' ৰাইড কৰিব লাগে, শ্ল' ড্ৰাইভ লং ৰাইড, আৰু তাৰ ওপৰত তেলৰ দামো বহুত বেছি হৈছে। তো চবে খাব চবে গাইছ। এতিয়া আমি হোটেলত সোমাই খাই ল'লোঁ, গোটেইবোৰ পেট ফুল খাই গ'লোঁ। এতিয়া আমি ক'তো নৰখোঁ, আমি চিধা আমি য'ত যাব খুজিছোঁ তাতে যাই আমি লগ পাম। তো আমি হেলমেটৰ বেপাৰ কৰি আছোঁ। হেলমেট ডিফাৰেণ্ট টাইপ, বেছি নহয়, 10 টকা, 100 টকা, 50 টকা, 20 টকা, অলপ দাম আছে। একদম 5 টকাত আমি হেলমেট দিলোঁ। তো হেলমেট বিকি আছোঁ ইয়াতে। আমি ৰাইডত আহি হেলমেট বিকি আছোঁ। ভাইটি এইটো হেলমেট ল'লে মোৰ পৰা 50 টকাৰ হেলমেট লৈ লৈছে। দিয়া বাৰু একো নাই, আমি এতিয়া ওলাই কিনে আমি আপোনালোকৰ ৰাস্তাটো অলপ দেখাই থাকিম, আৰু মেইন জেগাত যাই আপোনালোকক লগ পাম। চ' ব'লক। বৰ্তমান 4 ভাগৰ 3 অংশ আহি পালোঁ আমি। এতিয়া বহুত বিষ হৈছে, কঁকালৰ বিষ, গ্লুট বিষ, মানে এই ল'ৰাটোৰ কাৰণে আমি বেছি অসুবিধা হৈছোঁ। এই পেটেলাই তাৰ ঘনে বাথৰুম লাগে, ঘনে কঁকাল বিষায়। তো ইয়াৰ কাৰণে আমাৰ বহুত ৰখিব লগা হৈছে, আমাৰ বহুত লেট হৈ গ'ল অলৰেডি। বাৰু যি হওক, আজি 2 বছৰ মূৰত আমি ৰাইডত আহিছোঁ, বহুত ভাল লাগিছে। এতিয়া বৰ্তমান এইটো এটা সৰু এটা ৱাটাৰফল আছে, চাব পাৰে। বহুত ধুনীয়া, একেবাৰে গা ধুব মন গৈছে, কিন্তু গা ধুলে তুমি বৰফ হৈ যাবা। এইটো একজেক্ট নাজানো। আৰু এই ল'ৰাটোৰ বহুত দুখ, চুলিটো বেয়া হৈ গৈছে কাৰণে ফটো নুতুলে, বহুত আৰু এই ল'ৰাটো হেণ্ডচাম ল'ৰা এটা আছে ইয়াতে। ঠিক আছে, আমি ইয়াতে আমি অলপ ফটো তুলি আৰু আগলৈ যাম, দেখিব তাৰপিছত। চাব পাৰে এইফালে দেখা দিয়া। বৰ্তমান আমি আহি পাইছোঁ বেম্পেপ। জাগাটোৰ নাম বেম্পেপ। কি নাম কৈছিলে? বেম্পেপ, ৰাইট ন? বেম্পেপ। বেম্পেপ। বহুত ধুনীয়া জেগা, চাব পাৰে।
আপোনাৰ জাপ মাৰি দিয়ে কিন্তু হাতদিও বিচাৰি নাপাবা চিধা কথা অ' মাই গড আপোনাৰটো বিচাৰি নাপাব হাৰ্ডি মজা লাগিছে আহি আৰু আগত আৰু আছে ৰাস্তা যাম এনজয় কৰিলোঁ প্ৰায় 2.5 yearsৰ পিছত আহিছোঁ এইটো জেগাত ভাগৰ বোলা বস্তুটো ফিলেই হোৱা নাই একেবাৰে ঠাণ্ডাৰ কাৰণে পূৰা কবচ লগাই আহিছোঁ একেবাৰে এই ল'ৰাটোৰ কাৰণে বহুত কষ্ট পাইছোঁ দেই এই পেটেলাটোৰ কাৰণে এই ল'ৰাটোৰ কাৰণে অলপতে কঁকাল বিষাই অলপতে বাথৰুম লাগে চব মানে নক'বা আৰু মানে কিডনি ষ্টন হৈছে তাৰমানে এইকাৰণে কণী খাবি কণী চণী প্ৰটিন প্ৰটিন লাগে প্ৰটিন শ্বেক ৰ'ব পইচাই সেয়া নহ'ব চেঞ্জ নহ'ব সিহঁতৰ দিকে 500 চেঞ্জ সিহঁতৰ নাই एक अंडा 5 रुपए हैं कितना करके How much? 15 so costly यार 15 এটা আন্ডার বয়ল 15 টকা হয় খাম কিন্তু चिप्स 25 5 rupees extra মানে টোটালি মানে এইটো হিলছ এৰিয়া ন তো 5 টকা লয় এক্সট্ৰা লয় এইটো কণী মাত্ৰ এইটো কণী 6 টকা কণী ইয়াতে 15 টকা বহুত কষ্টলি হয় তো আহিলে অলপ ভালকে পইচা টইচা লৈ আহিব গাইজ ফাইনেলি আহি পালোঁ ৱাই চাংডাং মই কম ফাইনেলি আহি পালো আমি ওয়াইস আউটডং ফাইনেলি আহি পালোঁ আমি বাকীখিনিতো কোৱা মাত নুফুটে বে আহি পালোঁ ৱাই চাংডাং এতিয়া টিকেট কৰি আছোঁ এতিয়া আমাৰ ডেটলি ৰেচ ষ্টাৰ্ট হ'ব তলত নুমি যাব লাগে খোজকাঢ়ি 500 दिया आपको 6180 আমি যাম কিন্তু আহাৰটো নামা বিন্দাস কেছ নাই ইমান খাবা তুমি বেছি দেখাই আছে এইটোৱে সমাৰ পানী তালো এনেকুৱা জেগাত আহিলে আগতে কৈ দিবি কেনেকৈ যাব লাগে মনৰে দিগদাৰ হৈ যাব কচোন যাওঁ তলত গ'লে যোৱাত মোৰ অসুবিধা নাই
বাইচেপটোতো অলপ দেখাবই লাগিব আজি কিমান ফাটে চাম ভাগ্য ভাল কালি স্কোৱাট নামাৰলো কালি যে স্কোৱাট মাৰলো নহয় পাই গ'লো হয় বেলেগ বডি দেখাই আছে বে চাব লাগিব না তুমি খুলি দিয়া না ইমান ধুনীয়া বডি বনাইছা মই হাইটটোহে আছে এইটো অকমান Just start. এইটো আমি নুমি আছো কিমান কিলোমিটাৰ নুমিব লাগিব 5 কিলোমিটাৰ আমি তলত নুমি ফুল ইনফৰমেশন দি আছে কিন্তু এক্সাক্ট ক'ব নোৱাৰো এনে কৈ আছো আমি বেলেগৰ মুখেদি শুনিছো বাট আমি নিজে গৈ পাম 1 কিলোমিটাৰ 5 সৰি ৰং ইনফৰমেশন 1 কিলোমিটাৰ বোলে সমৰ বাবা হেৰাই যাবি খোজকাঢ়ি অলপো ভাগৰ লগা নাই ফাইনেলি আমি আহি পাইছোঁ আমি নুমি আছোঁ তলত কিন্তু এটা কথা মনত ইটো চাইডে যাব নালাগে ইটো চাইডে ডাইৰেক্ট ৰং প্লেচ হয় ইটো চাইডে যাব লাগিব ইটো চাইড আৰু স্পেচিয়েল বস্তু এইটো ইয়াতে যদি আপুনি টয়লেট কৰে চবে দেখা পাব এইটো কাৰণে স্পেচিয়েল চলো এনেকা ঝুলি যাবৰ কাৰণে মজা আৰু এনেকা ঝুলি যাবৰ কাৰণে এই ল'ৰাটো পাতিছে কোনোবাই পাতি বেয়া কথা দেই এইবোৰ আহি পাইছে জাষ্ট হোল্ড দা 1 সেকেন্ড 2 সেকেন্ড 3 seconds, 4 seconds. Whoa! Nice waterfall. Oh my god. तेरी अखा काय काजल ओय আমি এফালে কি আহিলো তলত যাব লাগিছিল ন हे भगवान मैं यहाँ से कूद रहा हूँ ইয়াৰ পৰা আহিলে জাষ্ট আপুনি ভিউ পইণ্টটো চাব পাৰিব আৰু তাতে যদি পানীৰ উপভোগ কৰিব লাগিব তাতে আপুনি নিজে যাব লাগিব তো আমি যাম তাতে এতিয়া ফাইনেল যোৱাটো অলপ চাই ল'লোঁ কেনেকুৱা লাগিল তো ইয়াৰ পৰা আপোনালোকে ভিউটো দেখি চাওক আমি ওচৰৰ পৰা আপোনালোকৰ বাৰু দেখাম কিন্তু এতিয়া আপোনাক ভিউ পইণ্টটো চাওক
সেইদিনা একো উইকেণ্ড নাছিলে আমি সেইটোতে বহুত আগৰ পৰাই মানে পাৰ্থতে আগৰ পৰা হয়তো বহুত মানুহ ৰাখিছে এনেকুৱা ফিল হৈছে যেনেকুৱা ভোটৰ লিষ্ট হেৰি ভোট দিবৰ কাৰণে যেনেকুৱা লাইন ধৰোঁ সেনেকুৱা লাইন ধৰিব লগা হৈছে তাৰপৰা বেক চাইডে লাইন আৰু চবচে বহুত ডেঞ্জাৰাছ ৰাস্তাটো হৈছে তলফালে চোৱা बहुत खुशी महसूस हो रहा है बहुत ज़्यादा खुशी महसूस हो रहा है भाई फाइनली हम लोग पहुंच गया ये लेक देखो ये वाटरफॉल देखो इतना अच्छा है इतना ब्यूटीफुल है और हिंदी आई गल नेকি एक्चुअली सॉरी गाइस मैं शिलंगत आइले हिंदी ওলাই গৈছে বাৰু ইমান ধুনীয়া वाटरफॉल ওপৰতে আছে আমি ওপৰতে যাম গা ধুব মন গৈছে ইয়াতে এইখিনি গা ধুব মন গৈছে যাবি गाइस আপোনালোকে দেখি আছে বহুত ধুনীয়া জায়গা वाई साउडং এইটো নতুনকে হয় বহুত পুৰণা হয় বাট মানুহ ইমান জানা নাছিলে বাট এতিয়া নতুনকে বহুতে গম পাইছে বহুত টুৰিষ্ট অহা হৈছে এই মানুহবোৰ সব কেনেকা তলত যায় আছে ওপৰে ওপৰে যাব আৰু ওপৰত আকৌ বেছি সৌন্দৰ্য হ'ব সো গাইস আই হোপ আপোনালোকে এনজয় কৰি আছে আৰু ওপৰৰ জায়গাখিনি দেখাম আপোনালোকক কিন্তু বৰ্তমান এইখিনি চাই লওক আৰু এতিয়া জাষ্ট এনজয় কৰোঁ আপোনালোকে জাষ্ট ফলো কৰক আমাক
তলৰ পৰা ওপৰত বেছি বিউটিফুল হয় বহুত বেছি বিউটিফুল তো আহিলোঁ ওপৰত গাইজ চালোঁ ফাইনেলি আমি বহুত দেৰি থাকিলোঁ ইয়াতে এটলিষ্ট 1.5 ঘণ্টামান থাকি গ'লোঁ আপোনালোকক হয়তো অলপ অলপ দেখাইছোঁ কিন্তু আমি 1.5 ঘণ্টা থাকিলোঁ আপোনালোকক কেনেকুৱা লাগিল কমেণ্ট কৰিব আৰু ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এতিয়া আমি ঘৰত যাওঁ বম ভোক লাগছে বাই শুভম, মাতে দেখ